वेलकम बैक टू माय यूट्यूब चैनल सपनर ठिकाना विचारि आहक আজি এফালে ফুৰিবলৈ গৈ আছো কত কি কৰি আছো আপোনালোকক দেখাই গৈ আছো আপোনালোকে ভিডিওটো একেবাৰে শেষলৈকে চাই থাকক তেতিয়াহে গম পাব আপোনালোকে কি কৰিবলৈ গৈ আছো কি কৰো আৰু আমি এনেদৰে আহি আছো ফ্ৰেণ্ডৰ লগত হিয়া গেটৰ পালোহি অৰুণাচল গেটৰ এফালে এনেদৰে আহি আছো গেটৰ ওচৰ পালোহি আৰু গেটৰ ওচৰত মানে আজি বন্ধ দিছে AJYCBA আৰু ইয়াতে মই আজি প্ৰথমবাৰৰ কাৰণে সাংবাদিকতা কৰি দিলো ফেন আৰু মই দুইজনী ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত আজি ডিয়াক গেটৰ এই অসম অঞ্চলৰ সীমান্তত আজি প্ৰতীকী চেকগেট দি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এটাই কাৰণ জাতীয় অস্তিত্ব ৰক্ষা কৰিব পৰা নাই ইনাৰলাইন পাৰ্মিট ব্যৱস্থা নথকাৰ কাৰণে গতিকে অসমত ইনাৰলাইন পাৰ্মিট ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আমি উদাহৰণস্বৰূপে ক'ব খুজিছোঁ যে অৰুণাচলত ইনাৰলাইন পাৰ্মিট ব্যৱস্থা থকাৰ কাৰণে জাতীয় অস্তিত্ব ৰক্ষা কৰিব পাৰিছে গতিকে অসমতো ইনাৰলাইন পাৰ্মিট ব্যৱস্থা হ'ব লাগিব কাৰণ অবৈধৰ বিদেশী আৰু প্ৰব্ৰজনকাৰী সমস্যাই অসমৰ জনগাঁথনি সলনি কৰি পেলাইছে গতিকে ইনাৰলাইন পাৰ্মিট ব্যৱস্থা লাগিব আৰু খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষা পাবলৈ হ'লে কিন্তু অসমত ইনাৰলাইন পাৰ্মিট ব্যৱস্থাৰ দ্বাৰাই সম্ভৱপৰ হ'ব গতিকে অসমত শীঘ্ৰেই ইনাৰলাইন পাৰ্মিট ব্যৱস্থা কৰিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছোঁ আসামৰ পৰা অৰুণাচললৈ গ'লে চেক বিচাৰে আৰু অৰুণাচলৰ পৰা আসামলৈ আহিলে কোনো ধৰণৰ চেক নিবিচাৰে সেইকাৰণে আজি ইনাৰলাইন পাৰ্মিটৰ কাৰণে আজি প্ৰতিবাদী কাৰ্যসূচী চলাই দিলে মই আৰু মোৰ ফ্ৰেণ্ডৰ লগত লগ লাগি মই আজি তিতা মিঠা অনুভৱৰ মাজেৰে আজি প্ৰথম সাংবাদিকতা কৰি দিলোঁ আৰু মই এইখনে হৈছে গেটৰ কাষত থকা পুলিচ থানাখন এখন ডিয়াক গেটৰ কাষতে থকা দলংখন এনেদৰে আমি আৰু ইমান ৰ'দত খোজকাঢ়ি আহিছোঁ তাই আগবাঢ়ি গৈছে ইমান ৰ'দত এইফালে এইখন দলংখন অৰুণাচলৰ গেটৰ কাষতে থকা দলংখন ইফালে ইমান জংঘল কাষটো আৰু এইখন নদীখন এয়া চব এনেদৰে বৈ গৈছে এইফালে ধুনীয়াকৈ এটা মনোমোহা দৃশ্য দুইফালে আপোনালোকক দেখাই দিছোঁ এইফালে চব এতিয়া মানে আমি ইয়াৰ পাইছোঁহি ৱেলকাম টু নামচাই ডিষ্ট্ৰিক্ট আৰু এই গেটখন পাৰ হৈ এনেদৰে আহি আছে আৰু আমি যি ঠাইলৈ আহিছিলোঁ লাহেকৈ পাইছোঁহি এয়া অৰুণাচলৰ এই যি দুইজনী পাইছোঁহি মানে আহি পাইছোঁহি আমি আহি এতিয়া মানে বৰ্তমান পাই গ'লোহি এই ঠাই ধুনীয়াকৈ ওপৰফালে ফেনৰ ব্যৱস্থা কৰি দিছে ধুনীয়াকৈ পাই গ'লোহি আৰু এতিয়া আমি দুজনী বহি আছোঁ ইয়াত ইমান ধুনীয়া এৰিয়া ইমান মানে এইফালে চব ইমান ধুনীয়া এৰিয়া ইমান ধুনীয়া এয়া ফ্ৰেণ্ড পোৱাত খোৱাত ব্যস্ত হৈছে মানে পূৰা খোৱাত ব্যস্ত হৈ আছে এয়া চিকেন চাওমিন খোৱাত মানে পূৰা ব্যস্ত হৈ আছে চব কেনেকুৱা ষ্টাইলত খাইছে কেমেৰা দেখি অলপ ষ্টাইল মিহি মিহিকৈ মাৰি পূৰা আমি দুজনী খোৱাত এতিয়া মানে ব্যস্ত আৰু খাই আছোঁ পূৰা এফালে ষ্টাইল চব এনেকুৱা ফেশ্বন দি খাই আছে মোৰ নিচিনা খাব লাগে অলপ লাজ নকৰাকৈ এখেত চব মানে লাজত খাই আছে খাই কোনে পাৰে নাজানো খাই আছোঁ আৰু দুজনী এয়া চব কোনো ধৰণৰ ফেনৰ ব্যৱস্থা নাই এনেধৰণে ৰাতি মানে ব্যৱহাৰ কৰিব পৰাকৈ লাইটৰ ব্যৱস্থা কৰি থৈছে ওপৰফালে এয়া বাঁহৰ বেতৰ হয় আৰু ওপৰফালে চব এয়া খেৰৰ হয় ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে চব এই ৰিজৰ্টটোৰ দৃশ্যবোৰ ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে মানে এনেদৰে আৰু এইফালে চব এনেদৰে ধুনীয়াকৈ সজাই ৰাখিছে চাৰিকাষটো ইমান প্ৰকৃতিৰ মাজত মানে ইমান ধুনীয়াকৈ মানে কৰিছে মানে সজাই পৰাই ৰাখিছে কোনো ধৰণৰ মানে তেনেকুৱা ধৰণৰ ফেনৰ প্ৰয়োজন নাই কাৰণ কাষত চিৰসেউজীয়া গছবোৰে আমাক ইয়াত মানে ধুনীয়াকৈ হাৱা দি আছে চব এয়া চব এইবোৰ কাষত ষ্টাইল দিয়া পৰ্দাবোৰ হিলি আছে মানে বতাহত ইমান ধুনীয়া
মানে কোনো ফেনৰ প্ৰয়োজন নাই, মানে ফেন লগোৱাৰ প্ৰয়োজন নাই, ইমানেই ধুনীয়া বিনামূলীয়া এয়া AC হাৱা। মানে অৰুণাচলৰ ৰিজৰ্টখনত বহি এতিয়া দুজনী চিকেন চাওমিন খোৱাত ব্যস্ত হৈ পৰিছোঁ পূৰা। মানে অলপ ষ্টাইলত খাই দেখাইছে, কেমেৰা দেখিছে মানে লগৰজনী ফ্ৰেণ্ডজনী অলপ ষ্টাইলত খাব চক, ইমান ষ্টাইলত খাই দেখুৱাই, মানে কেমেৰা দেখিছেতো এইফালে মুখখন দেখাই দিছোঁ চব। ইমান কবা কপ খাইছে চব ভূতৰ পানী খাইছে আৰু একে খাওঁতে খাওঁতে ষ্টাইল কৰোঁতে মানে ইমানে কেমেৰা দেখি ষ্টাইল মাৰিছে চব। আগতে ঘৰত মানে এনেকুৱা মকৰা মানে এগৰাকৈ এতিয়া মানে এটা চামুচ লৈ ষ্টাইলত মানে ৰিজৰ্টত আহিছেতো অলপ মানে ষ্টেণ্ডাৰ্ডটো দেখাইছে আৰু লেভেলটো। প্লেট খতম কৰি দিলে, খালী কৰি দিলে আৰু প্লেট ফুল নিচিনা দৰে এনে থাকিলে মই মানে আৰু নোৱাৰোঁ আৰু ইমানটোৱে হৈ গ'ল। আৰু এখেত খাই মেলি এতিয়া মানে এখেত ভিডিঅ' বনোৱাত ব্যস্ত হৈছে কাষত গৈ চব ষ্টাইল মাৰি আছে, ভিডিঅ' বনাই আছে। এনেকুৱাকৈ আমি গৈ আছিলোঁ, দুইজনী আহি আছোঁ মানে এতিয়া ৰিজৰ্টৰ পৰা আহি গ'লোঁ খাই বৈ ধুনীয়াকৈ। এতিয়া ঘৰলৈ যামগৈ আৰু দুইজনী এনেকৈ আহি আছোঁ এতিয়া। আৰু এতিয়া আমি দুজনী আহি আছোঁ মানে গৈ আছোঁ। লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব যাতে আহিব লগা নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আজিলৈ বাই বাই, আকৌ পুনৰ এটা ভিডিঅ' লগ পোৱা আশাৰে আপোনালোকক আজি বাই বাই।